নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। তো মই আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকলৈ লৈ আহিছোঁ। তো ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। এইয়া আমাৰ কিউটি। তো বলকচোন ফ্ৰেণ্ডছসকল, আজি ৰাতিপুৱা শুই উঠাৰ পৰা কিনো কৰিলোঁ আপোনালোকক দেখাওচোন বলক। ঝাৰুটাৰ হাতত লৈয়ে পুৰা এটা এটাকৈ গোটেইবিলাক ঘৰে সাৰি উলিয়ালোঁ যিমান জাবৰ জোথৰ আছিলে। তো এতিয়া আপোনালোকে চাই যাওকচোন কি কৰোঁ। বাৰু ঘৰটো মুচি লওঁ ৰ'ব অলপ, মানে সদায় নুমুচোঁ কিন্তু দুই এদিনৰ মাজে মাজে মুচোৱে মই। আজিও মুচিম বুলি ভাবিলোঁ। তো অকণমান ফেনাইল গুলি লৈছোঁ যাতে পোকবিলাক নাথাকে, আৰু ফেনাইলৰ গোন্ধটো মই খুবেই ভাল পাওঁ। আপোনালোকে বাৰু কিহেৰে ঘৰ মুচি ভাল পায় জনাবচোন গাইজ কমেণ্ট কৰি। আপোনালোকে এয়া ঘৰ মুচিব আৰম্ভ কৰি দিলোঁ। বাৰু বন্ধু বান্ধৱীসকল, আপোনালোকক এটা কথা কওঁ, মানে মোৰ চেনেলটোতো মই নতুনকৈ খুলিছোঁ। আপোনালোকে প্লিজ মোক লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব না গাইজ। কিয় নকৰে বাৰু মোৰ ভিডিঅ'বিলাক চাবচোন ফ্ৰেণ্ডছসকল, আৰু চায়ে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবচোন প্লিজ। আপোনালোকে চালেহে মোৰো ভাল লাগে। মোৰ ৰেগুলাৰ ডিউটি হ'ল মোৰ কাপোৰ ধোৱা মোৰ সদায় থাকিবই, মানে এখন নহয় এখন হ'লেও থাকিবই, অন্য কাম নাথাকিব, কাপোৰ ধোৱা থাকিবই। আপোনালোকেতো জানেই ডিউটিক যোৱা মানুহ থাকিলে সদায় কাপোৰ ওলায়ে, তো মোৰো সদায় ওলাব। এইফালে খোৱা পানীও লৈ আছোঁ, মানে খোৱা পানীটো মটৰৰ পৰাই আহে। তো অকণমান লৈ থৈ দিওঁ, মানে পাছত আৰু ল'বৰ দিগদাৰ হৈ যায়। তো পানীখিনি লৈ এইফালে কাপোৰবিলাকো মানে ভিজাই থৈ দিছোঁ চাৰ্ফত, মানে পানীখিনি লোৱা হোৱাৰ পিছতে এই কাপোৰখিনিও ধুবলৈ ৰেডি হ'ম মানে। আৰু এতিয়া খোৱা পানীখিনি লৈ যাওঁ ফাৰ্ষ্ট, তাৰপিছত কাপোৰখিনি ধুব লাগিব। বাৰু আপোনালোকে চাই যাওকচোন মই কেনেদৰে কি কৰোঁ। আপোনালোকৰ আৰু সদায় ঘৰত এনেকুৱা কাম থাকে নেকি বাৰু ৰেগুলাৰ? মোৰতো সদায় থাকিবই, মানে কোনোদিন নকমেই আৰু এনেকুৱা কাম কৰি ভালো লাগে। কাপোৰখিনি ধোৱাৰ আগত মোৰ ডাষ্টবিনটোত মানে পেকেটবিলাক থৈ দিওঁ, এইবিলাক জ্বলাই দিওঁ ৰ'ব। তো মই মানে প্লাষ্টিকবিলাক এনেকৈ জমা কৰি থৈ দিওঁ, যিবিলাক মানে চিপছৰ পেকেট কিবা কিবি যিবিলাক খাওঁ সেইবিলাক মানে এনেকৈ বাল্টিঙত ভৰাই থৈ দিওঁ। মানে যেতিয়া বেছি হৈ যায় তেতিয়া মই এনেকৈ প্লাষ্টিকবিলাক জ্বলাই দিওঁ, মানে য'তে ত'তে পেলাব নালাগে। কিন্তু এইটো ভালো হয়, মানে য'তে প্লাষ্টিকবিলাক গলি নাযায়তো। তো আপোনালোকে য'তে ত'তে নেপেলাব গাইজ, এনেকুৱাকৈ জ্বলাই দিলে ভাল, আৰু আপোনালোকে জ্বলাই দিব। তো ফাইনেলি মোৰ কাপোৰ ধোৱা হৈ গ'ল, এয়া মেলি দিলোঁ। তো কাপোৰখিনি ধোৱা হ'ল, মানে এতিয়া মই গাটো ধুই আহিব ৰ'ব, অকল মই গা ধুলেই নহ'ব। তো আমাৰ কিউটি পাই দুইজনীকো গা ধুৱাই দিব লাগিব। অকল মানুহে গা ধুলেই হ'বনে? যিটোহে গৰম পৰিছে আইঐ, এনেকুৱা গৰমত মানুহ থাকিব নোৱাৰি, তো ইহঁতে কেনেকৈ থাকিব? তো ইহঁতকো মই ৰেগুলাৰলি গা ধুৱাই দিওঁ, আৰু ইহঁতেও খুব মস্তি কৰে, গা ধোৱাৰ সময়ত খুব ভাল পায়। তো এতিয়া মই দুয়োকে গা ধুৱাই আছোঁ। তো এটা যাব ভিতৰত, গ'লেই, মানে ভিতৰত সোমাই গা ধুৱাই, মানে তাতে ভিতৰত পানী সোমাই দিওঁ ময়ো, মানে বেছি পানী হ'লে বাহিৰত ওলাই গুচি আহে। তো ইয়াক মই এইখিনি গোটেইখিনি চাফ চিকুণ কৰি দিওঁ, গোটেই মানে সিহঁতে লেতেৰা কৰি দিয়ে। তো ফাইনেলি ময়ো গা ধুই আহি গ'লোঁ। তো গাটো ধুইহে শান্তি জানেনে, এনেকুৱা বেয়া লাগি গৈছে, গৰম ধৰি গৈছে বাপৰে বাপ। তো গা ধুই আহি কিনে ৰক্ষা নাই আৰু কি খাওঁ লাগি আছে। তো বেলেগ বস্তু খোৱাতকৈ মই ভাবিলোঁ ভাতকে খাই দিওঁ। তো ভাত বনাই আছে, তো ভাত খাই আছোঁ আৰু পূৰা, মানে আৰু ভাত মেইন আৰু মানে মই যে আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ মোৰ এটা মানে ডাঙৰ পুতলা আছে। তো তাক মই কালি একদম মানে চাৰ্ফত দি পূৰা একদম খচি পূৰা ধুই পিনে চাফা কৰিছোঁ। তো ইয়াক তোলাবিলাক এক্সট্ৰাকৈ ওলাই থৈ দিছোঁ, আৰু এইটো চাওকচোন জক্কৰটোৰ নিচিনা হৈছে, যেন পেটত একোৱেই নাই, পূৰা হাড্ডিবিলাক আছে। তো এইবিলাক ইয়াত আৰু ভৰাব লাগিব, সেইটো কৰোঁ। কিনো কৰিম এতিয়া, আৰু বেলেগতো কাম নায়েই। তো ইয়াক
ভৰোৱাৰ কামবিলাকে কৰোঁ, চববিলাক মানে ইয়াৰ ভিতৰৰ পৰা মানে চববিলাক ওলাইছোঁ। তো এটা ভৰোৱা। তো মই ভাবিছিলোঁ পুতলাটোকে ভৰাওঁ, কাম নাই, তো কামৰ বস্তু আমাৰ আহি গ'ল নহয়। টপককৈ ওলাই পৰিল আমাৰ মানে মালিক দাদাহঁতৰে এইটো পোৱালি হয়। মানে চাওকচোন তাই কেনেকুৱা কৰে। তো মোৰ খুব ভাল লাগে তাইক, আৰু ময়ো খুব মৰম কৰোঁ, তাইও মোক খুব মৰম কৰে। তো মই সিহঁতৰ ফালে গৈছিলোঁ, তো মোৰ লগতে একদম মানে গুচি আহিলে, মানে দেখিব পাইহে মানে আৰু পিছ নেৰে আৰু মোক মানে খুবেই ভাল পায়। এবাৰ দেখিলেও তাইক ল'ব লাগিবই মানে। সেইকাৰণে আৰু তাইৰ লগতে অকণমান খেলোঁ আৰু না কি। আপোনালোকে চাওকচোন তাই কেনেকুৱা কি কৰে, তাই মানে কেনেকুৱাকৈ খেলি থাকে আমাৰ ইয়াত আহি। আপোনালোকক অকণমান দেখাইছোঁ বাৰু, চাবচোন। আপোনালোকে যদি ভাল লাগে কমেণ্টত জনাবচোন। আমাৰ টিকলিৰ কাৰণে প্লিজ কমেণ্ট কৰিব। প্লিজ আপোনালোকে টিকলিক চাওকচোন কেনেকুৱা কৰে।